নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেল SKGYT নিউজলৈ। আৰু আজি আমি আপোনালোকলৈ দুটা ডাঙৰ খবৰ লৈ আহিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, আপোনালোকে নিশ্চয় অনলাইন শ্বপিং কৰে, কিন্তু অনলাইন শ্বপিঙৰ লগত ঘটা আজি আমি আপোনালোকক এটা দুৰ্ঘটনাৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আপোনালোকে যদি অনলাইন শ্বপিং কৰে ফ্লিপকাৰ্ট, স্নেপডিল বা এমাজন আদি শ্বপিং ছাইটৰ পৰা, তেতিয়াহ'লে আপোনালোকৰ মেছেজ আহিব পাৰে কি আমি স্নেপডিলৰ পৰা কৈছোঁ বা ফ্লিপকাৰ্ট এমাজনৰ পৰা কৈছোঁ। আপোনালোকে লটাৰীত এখন গাড়ী জিকিছে, আপোনালোকৰ হাতত দুটা অপশ্যন আছে। এক নম্বৰ আপোনালোকে গাড়ীখন লৈ লওক। 2 নম্বৰ অপশ্যনটো হৈছে আপোনালোকে গাড়ীৰ পইচাটো লৈ লওক। কিন্তু এনেকুৱা একো নহয়, মই স্নেপডিলত নিজে ৰিচাৰ্জ কৰিছোঁ, এনেকুৱা কোনো ধৰণৰ লটাৰী খেলোৱা নহয়। আৰু আপোনালোকলৈ নিশ্চয় এটা মেছেজো আহিছে, আমি কোনো ধৰণৰ লটাৰী নেখেলাওঁ। এনেধৰণৰ মেছেজ আহিলে আপোনালোকে শীঘ্ৰে পুলিচৰ লগত যোগাযোগ কৰক। বন্ধুসকল, মই আপোনালোকক এতিয়া ক'বলৈ চেষ্টা কৰিছোঁ আচলতে এহেঁতে আপোনালোকৰ পৰা পইচা কেনেদৰে লৈ যায়। আচলতে কোনোবা দুৰ্বৃত্তই স্নেপডিল, এমাজন আদি কোম্পানীৰ নাম লৈ পেলাই আপোনালোক লটাৰীত জিকিছে বুলি কৈ পেলাই আপোনালোকলৈ ফোন কৰে। তাৰপিছত প্ৰথমতে ফোন নকৰে, প্ৰথমতে এটা মেছেজ দিয়ে, আপোনালোকে ইয়াত দেখিবলৈ পাইছে। তাৰপিছত আপোনালোকলৈ ফোন কৰে, কিন্তু আপোনালোকে ফোনটো ৰেছপণ্ড নকৰিব। আচলতে হিন্দীত কথা পাতে আৰু আপোনালোকৰ নাম আৰু এড্ৰেছো কৈ দিয়ে। আচলতে এনেধৰণে কোনোবা আপোনালোকৰ নাম আৰু এড্ৰেছ ক'লে আপোনালোকে নিশ্চয় বিশ্বাস কৰিব, কিন্তু এনেধৰণৰ বিশ্বাস কেতিয়াও নকৰিব। তাৰপৰা আপোনালোকে গাড়ীখন ল'বলৈ গাড়ীখনৰ যোনটো ডেলিভাৰী চাৰ্জ, সেই ডেলিভাৰী চাৰ্জটো কাটিবলৈ আপোনালোকৰ বেংকৰ নাম্বাৰটো খোজে বা সিহঁতৰ নিজৰ বেংকৰ নাম্বাৰটো দি দিয়ে আৰু আপোনালোকক পইচাটো বঢ়াই দিবলৈ কয়। আচলতে আপোনালোকে এনেধৰণৰ ফোন আহিলে কেতিয়াও ৰেছপণ্ড নকৰিব। বন্ধুসকল, 2 নম্বৰ নিউজটো হৈছে ইউটিউবৰ বিষয়ে। আপোনালোকে নিশ্চয় টেকনিকেল গুৰুজীক চিনি পায়। টেকনিকেল গুৰুজী এটা ইউটিউবৰ চেনেল আছে, য'ত আজি 11 মিলিয়ন ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হৈ গৈছে আৰু তেওঁ ভাৰতত সবতকৈ ছাবস্ক্ৰাইব থকা 3 নম্বৰ চেনেলত প্ৰৱেশ কৰিছে। বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু আমাৰ চেনেল SKGYT নিউজক ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিয়ক। আজিলৈ ইমানেই, ধন্যবাদ। জয় আই অসম।